Hello guys, আপোনালোকৰ ভালনে? মই ভালে আছো বাৰু। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ জনাইছো স্বাগতম। বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছো। এতিয়া 11:30 বাজি গ'ল, 12টা বাজিবৰে হ'ল, কিন্তু মই গা ধোৱাই নাই আৰু কি কৰি আছো আপোনালোকক দেখাইছো ৰ'ব। আৰু তেনেকৈ ব্লগ কৰা হোৱা নাই। এইকেইদিন কাটিং মানে ব্লাউজ চিলাই আছিলো, বহুত বেছি প্ৰেছাৰ পৰি আছিলে যে, সেইকাৰণে কেইবাযোৰো কাপোৰ আছিলে আৰু এফালে গৈছিলো, সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলো। আৰু মিনি ব্লগ আৰু শ্বৰ্টছ দি থকা হৈছিলে, ৰিলছ তেনেকৈ। আৰু এতিয়া কি কৰি আছোঁ আপোনালোকক দেখাইছোঁ। দেখাই পিনি মই ব্লগটো মানে ষ্টাৰ্ট কৰি লৈছোঁ, পিছত দেখাম কি কৰোঁ, কেনেকৈ কি কৰোঁ। এতিয়া গাটো ধুই ল'ম, আপোনালোকক প্ৰথমতে দেখাই লৈছোঁ। তাৰপিছত একেবাৰে গা পা ধুই আপোনালোকক লগ পাম। আপোনালোকে ব্লগটো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি ৰাতি এটা একদম স্পেচিয়েল ব্লগ হ'ব, কিহৰ কাৰণে সেইটো জনাম বাৰু। স্পেচিয়েল ৰেচিপি দিম, সেইকাৰণে ব্লগটো একদম স্কিপ নকৰিব। আপোনালোকৰ বহুতৰে সহায় হ'ব বুলি ভাবিছোঁ। বহুতে জানেই বনাব, কিন্তু মইনো কেনেকৈ বনাওঁ তেনেকৈ একদম ধুনীয়াকৈ দেখাই দিম। আপোনালোকে ব্লগটো স্কিপ নকৰাকৈ চাব, একেবাৰে শেষত দেখিবলৈ পাব। আৰু এইফালে মই যিহেতু কৈছোঁ আপোনালোকক, আগৰ ভিডিঅ' চোৱাসকলে গম পায়েই, মই এনেকৈ কাপোৰ চিলাওঁ। আৰু এইফালে এই দুযোৰ কাপোৰ, এইযোৰ মাৰ ভাগৰ হয়, চিলাবৰ কাৰণে উলিয়াই থৈছোঁ। এইযোৰ কালি আনিছোঁ, বহুত কম দামতে আনিছোঁ। আপোনালোকক যদি লাগে কমেণ্ট কৰিব। চক বজাৰৰ পৰাই আনিছোঁ। কাপোৰযোৰ একদম বেলেগ ছফ্ট হয়, একদম কোমল হয়। এইযোৰ বেলেগ ধুনীয়া ফেব্ৰিক কৰা, আৰু কালাৰটো বহুত বেছি ধুনীয়া লাগিছে। এইযোৰ দেখিছে নহয়, এইযোৰ মা ভাগৰ হয়, আৰু এইযোৰ খুৰী এজনী ভাগৰ। এইযোৰো একেই হয়, কটনৰ। এই দুইযোৰ চিলাব লাগিব। এই দুযোৰ এক্সট্ৰাকৈ থৈছোঁ। আৰু এইফালে এইখিনি ব্লাউজৰ কাৰণে গোটেইখিনি এইফালে। আৰু এইটো এটা চিলাব লাগিব, আৰু এইটো বেলেগে চিলোৱা হয়, কিন্তু এই ডিঙিটো অকণমান তললৈকে কাটি দিবৰ কাৰণে কৈছিলে। আৰু প্ৰথমতে এয়া ব্লাউজৰ জোখৰ মানে সকলোখিনি জোখ যিহেতু নাথাকে, সেইকাৰণে এয়া প্ৰথমতে পেপাৰত কাটি লৈছোঁ শ্বেপটো। এইফালে এইখিনি দেখিছেনে, গোটেইখিনি চিলাবৰ কাৰণে আছে। এইফালে এই দুযোৰ আছে, সেউজীয়া আৰু নীলা। আৰু এইফালে এযোৰ ৰাণী পিংক কালাৰত আছে, এইযোৰ মচু কালাৰ। বহুত কাপোৰ আছে চিলাবৰ কাৰণে, মোৰ নিজৰখিনি চিলোৱাই নাই। এইফালে পাৰপিণ্ট সেইবোৰ আনি থোৱা আছে, লাইনিং সেইখিনি। আৰু এইফালেও এযোৰ আছে, এইযোৰ ক'লা মিচিং কাপোৰ নিচিনা, শ্লেপ কটন। এইটো ফুলটো মিচিং টাইপৰ হয়, এইযোৰ মিছৰ পৰা লোৱা হৈছিলে। এইযোৰ আছে, আৰু আছে এইফালে এই দুটা ব্লাউজ। এইটো ব্লেক টচৰ হয়, এইটো ব্লেক টচৰ চিলাবৰ কাৰণে আছে। এইটো মেচিন মেড ডাইটছ নেকি, এই দুটা আছে। আৰু এইফালেও আছে, এইকেইযোৰ আছে চিলাবৰ কাৰণে। আৰু সেইফালে চকীটো আছে, সেইখিনি এতিয়া নেদেখাওঁ আৰু এয়া কালি ভাইটিৰ কাৰণে ইউনিফৰ্ম আনিবলৈ গৈছিলোঁ, লগতে পাপাৰ কাৰণে এইটো পেণ্ট আনিলোঁ। এইটো দেখিছে নহয়, বেলেগ ভাল হয়, একদম বেলেগ কোমল কাপোৰটো। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰে, চক বজাৰতে দি আছে বহুত কম দামত। আৰু জানিবলৈ মোক কমেণ্ট কৰিব, মই কৈ দিম, ডিটেইলছখিনি দি দিম। আৰু এইফালেও কালি লাইনিঙো আনিছিলোঁ, দৰকাৰ হৈছিলে। এইখিনি ফলছ আছে, লাইনিং আছে, সেইখিনি আছে। ইমানখিনি হয়, এইখিনি এতিয়া চিলাব লাগিব, কিমান দিন লাগে নাজানো। আৰু দেখিলে কাপোৰ কিমানখিনি আছে চিলাবৰ কাৰণে। 3যোৰমান দিলোঁ চিলাই। আৰু যিহেতু মাজতে মই 2 দিনমান নাছিলোঁ ঘৰত, এফালে গৈছিলোঁ ফুৰিবৰ কাৰণে। আৰু এতিয়া প্ৰথমতে ব্লাউজৰ শ্বেপখিনি কাটি ল'লোঁ পেপাৰত কাটোতে বহুত সময় লাগি যায়, আৰু তেনেকৈ মানে ডাইৰেক্ট কাপোৰত কাটিবলৈ অকণ দিগদাৰ হয়। আৰু ডাবল কটৰী ব্লাউজটো জানেই চিলোৱাসকলে। আৰু এতিয়া লাইনিং কাটিব লাগিব। গা পা মই প্ৰথমতে ধুই লওঁ, তাৰপিছত চাহ একাপ খাই ল'ম, তাৰপিছত মই কাটিঙত লাগিম। প্ৰথমতে সেইকাৰণে গা নোধোৱাকৈ, লেতেৰা হয় যিহেতু পেপাৰ কাটিলে, সেইকাৰণে কাটি লৈছোঁ। আৰু এইফালে লাইনিং কাটি ব্লাউজ 3টামান আজি কাটিম। তাৰপিছত সন্ধিয়া মেচিনত বহিম। আৰু এতিয়া আজি মেচিন মাৰিবলৈ হ'ব কি নহ'ব নাজানো, কালিৰ পৰা একদম ফুল চিলাব লাগিব। আৰু আপোনালোকক আগৰ পাহতীয়া ব্লাউজ এটা দেখাইছিলোঁ, সেইটো কেনেকুৱা হ'ল ফাইনেল লুকটো মই এই ভিডিঅ'টোতে ছাইডত ফটো এখন লগাই দিম, চাব কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু এইটো যিটো ব্লাউজ, এই পিংক কালাৰটো, এইটো পাত দিয়ে চিলাম। এইটো দেখাম আপোনালোকক কেনেকুৱা হ'ল, আৰু আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া মই গাটো ধুই লওঁ, তাৰপিছত লগ পাম।
আৰু এইফালে একেবাৰে দুপৰীয়া লগ পাইছোঁ। এয়া মায়ে তিতাকেৰেলা ভাজিছিলে, পিঁয়াজ দি দিছে। মই কিন্তু পিঁয়াজ নিদিওঁ, এনেকৈ শুকান চব্জি বনালে নহৰু দিয়ে বনাওঁ। এনেকৈ এয়া ভাজিছে। মই তিতাকেৰেলা খাই বহুত বেছিয়ে ভাল পাওঁ। আৰু সেইদিনা মোৰ অকণমান গাটো বেয়া হৈ আছিলে, আৰু এতিয়াও মাতটো শুনি অকণমান গম পাইছেই, মাতটো ভাঙি আছে। সেইকাৰণে মই তিতাকেৰেলা খোৱা নাই। এইফালে ডিম বনাম বুলি ভাবিলোঁ, কৈছিলোঁ যে ৰেচিপি দিম, এইটোৱেই হয়। আৰু এইফালে প্ৰথম মই কেৰাহীত তেল দি লৈছোঁ, আলু কাটি লৈছোঁ দীঘল দীঘলকৈ, আৰু বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ। আপোনালোকে চাই যাওক, তেতিয়া গম পাই যাব ভিডিঅ'টো। একদম টেষ্টি হয়, বহুত বেছি টেষ্টি লাগে এনেকৈ খাবলৈ। একদম কম সময়তে বনোৱা এটা ৰেচিপি, সেইকাৰণে স্পেচিয়েল বুলি কৈছোঁ। বহুতে বনাব জানেই, কিন্তু যিসকলে নাজানে সেইসকলে কম সময়তে বনাই খাব পাৰিব। এইফালে মই প্ৰথমতে পাতল পাতলকৈ দীঘলকৈ আলুখিনি কাটি লৈছিলোঁ, সেইখিনি এটা তেলত দি নিমখ আৰু হালধি দি লৈছোঁ। আৰু এইফালে আলুখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। 60% মান সিজালৈকে আপোনালোকে আলুখিনি এনেকৈ ফ্ৰাই কৰি ল'ব। তাৰপিছত আকৌ ফ্ৰাই কৰিব লাগিব, সেইকাৰণে আলুখিনি মই কাঢ়ি ল'লোঁ। তাৰপিছত তেল কমা যেন দেখিলে অকণমান দি দিব, লগতে গোটা জিৰা দিছোঁ মই তেলতে। শুকান জলকীয়া থাকিলে আপোনালোকে দিব পাৰে, যিহেতু আমাৰ মায়ে খাব নোৱাৰে, সেইকাৰণে মই শুকান জলকীয়া দিয়া নাছিলোঁ, স্কিপ কৰিলোঁ। আপোনালোকে দিব পাৰে, তেতিয়া বহুত বেছি টেষ্টি হ'ব। আৰু জিৰাখিনি ফুটি হোৱাৰ পিছতে মই কেঁচা জলকীয়া আৰু কেঁচা পিঁয়াজ দিছোঁ। পিঁয়াজ মই দুটা দিছোঁ, যিহেতু মা আৰু মোৰ কাৰণে বনাইছিলোঁ, সেইকাৰণে। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই এতিয়া ভাজি ল'ম ধুনীয়াকৈ। আৰু পিঁয়াজখিনি ভাজি থাকোঁতেই নিমখ আৰু হালধি দিছিলোঁ জোখমতে। মই সেইটো কেমেৰাটো অফ হৈ থাকিলে সেইকাৰণে দেখাবলৈ নহ'লে, আপোনালোকে দি দিব। আৰু এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত ইয়াত এতিয়া আদা আৰু নহৰু থেতালি থৈছিলোঁ, তাৰ এচামুচমানৰ সমান দি দিছোঁ। ৰাফকৈ খুন্দিছোঁ, একদম মিহিকৈ খুন্দা নাই। এতিয়া গোটেইখিনি আদা আৰু নহৰু কেঁচা গোন্ধ যোৱালৈকে গোটেইখিনি মিক্স কৰি ভাজি ল'ম। আৰু আদা আৰু নহৰু কেঁচা গোন্ধ যোৱাৰ পিছত ইয়াত এতিয়া মই কাটি থোৱা বিলাহী দুটা দি দিছোঁ। পাতল পাতলকৈ কাটিব আপোনালোকে, শ্লাইচ কৰি, মই তেনেকৈয়ে কাটিছোঁ। সৰু সৰুকৈ কাটিলেও হয়, কিন্তু এইটো এনেকৈ দীঘল দীঘলকৈ কাটিলে ভাল লাগে। বিলাহী আৰু চব্জি কটাটোৰ ওপৰতো সোৱাদটো নিৰ্ভৰ কৰে, সেইকাৰণে আপোনালোকে মই যেনেকৈ কৈ গৈছোঁ তেনেকৈয়ে কাটি যাব। আৰু বিলাহী, পিঁয়াজ আৰু আদা নহৰুখিনি গলাৰ পিছত ঢাকি ৰাখিব। বিলাহীখিনি দিয়াৰ পিছত গোটেইখিনি দেখাই থকা নাই আৰু। এতিয়া সেইখিনি গলি যোৱাৰ পিছত মই এতিয়া ফ্ৰাই কৰি ৰখা আলুখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি গেছটো ল' কৰি 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম, ইয়াৰ পৰা যেতিয়ালৈকে তেল ওলাবলৈ ষ্টাৰ্ট নকৰে তেতিয়ালৈকে। আৰু পিঁয়াজ আৰু বিলাহীখিনি যেতিয়া গলি গ'ল, তাত মই জোখমতে 2 কাপমানৰ সমান পানী দিছোঁ। পানীটো আলু যদি সিজি নাযায়, তেতিয়া পানীটো অকণমান আপোনালোকে বঢ়াই দিব, কিন্তু মই 2 কাপেই দিছোঁ। এইখিনি এতিয়া ভালদৰে উতলিবৰ কাৰণে দিম। আৰু এইখিনি উতলাৰ পিছত এয়া মই দেখিছেনে ডিম এনেকৈ ভাঙি লৈছোঁ। যিহেতু মই মোবাইলটো এটা হাতেৰে ধৰি লৈছিলোঁ, সেইকাৰণে এনেকৈ প্লেট এখনত প্ৰথমতে ভাঙি লৈছোঁ ডিমটো। আৰু তেনেকৈ বাকলি পৰাও চান্স থাকে যে, আপোনালোকে এনেকৈ প্লেট এখনত এক্সট্ৰাকৈ ভাঙি ল'ব। এতিয়া মই এনেকৈ চাইডে চাইডে একে জেগাতে দিয়া নাই, দুফালে দুটা এনেকৈ ডিম দি দিছোঁ। ডিম দুটা দিয়াৰ পিছত এতিয়া মই ঢাকনি এখনেৰে গেছটো ল' কৰি 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। আৰু এইফালে মাছ ফ্ৰাই কৰিছিলোঁ, কান্ধুলি মাছ আছিলে, যিহেতু খুৰা আৰু পাপাই খাব। এইফালে মা আৰু মই ডিম খাম যিহেতু, আৰু এইফালে কেৰেলা ভাজিছিলোঁ। আৰু লগতে এয়া বইল দালি অকণমান আছিলে। আমি যিহেতু দালি নাখাওঁ, মা আৰু মই এনেকৈ সানি সানি খাম। আৰু ডিম মই 3টা দিছিলোঁ, এটা একেবাৰে লাষ্টত দিছিলোঁ, মানে অকণমান হাফ বইল হোৱা নিচিনাকৈ, তেনেকৈ খাই ভাল লাগে। আৰু এয়া আমাৰ জোল ৰেডি হৈ গ'ল, মানে জোল নহয় আৰু সানি সানি খোৱা টাইপৰ। এনেকৈ খাবলৈ বহুত বেছিয়ে টেষ্টি লাগে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মছলা মই অকণমানোৱে ব্যৱহাৰ কৰা নাই, মাত্ৰ গোটা জিৰা কেইটামান তেলতে দিছিলোঁ, দেখিছিলে। আৰু ট্ৰাই কৰিলে জনাব মোক। আৰু এয়া ভাত পানী খাই উঠি দেখিছেনে, হঠাৎ বৰষুণ জাক আহিলে, বাৰিষাৰ দিন যিহেতু, এই ৰ'দ দিব এই বৰষুণ দিব তেনেকুৱা। আৰু লগতে এয়া বাৰান্দাতে বহি, বৰষুণ দি আছে যিহেতু বেলেগ কাম নাই, মায়ে চাউল বাচি আছে। আৰু এইফালে খুৰাই ভাত খাই আছে বাৰান্দাতে, তেনেকৈ ভিতৰত লাইটটো গুচি গ'ল, সেইকাৰণে বাৰান্দালৈকে উলিয়াই আনিছে। আৰু ময়ো এনেকৈ বহি আছোঁ, কাপোৰ চিলাবকৈ লাগিব অলপ পিছতে। ভাতকেইটা খাই অকণমান দেৰি ৰৈ লৈছোঁ, নহ'লে বৰ টোপনি টোপনি লাগে আৰু আমনিও লাগে, সেইকাৰণে। হেল্ল' গাইজ, এতিয়া কাপোৰ চিলাই আছোঁ, আৰু বহুত বেছি গৰম উঠিছে। আপোনালোকক দেখাইছোঁ ৰ'ব কাপোৰযোৰ কোনযোৰ হয়। ভাত পানী খালোঁ, ভাত পানী খাই লাইট গৈছিলে, আৰু এতিয়া আকৌ আহিছোঁ, দেখাই দিছোঁ ৰ'ব।
আৰু কাপোৰযোৰ এইযোৰ হয় স্লেব কটন টাইপৰ, মিছোত অৰ্ডাৰ দিয়া আছিলে আৰু ফুলটো মিচিং ফুলৰ হয়। কাপোৰযোৰ ক'লা, কিন্তু ইমান বেছি ভালো অহা নাই, হ'লেও পিন্ধিব পৰা হ'ব আৰু। এয়া পতি লগালোঁ চাদৰৰ, আগ চিলালোঁ আৰু লগতে মেখেলাখনো চিলোৱা হৈ গ'ল। ব্লাউজটো চিলাব নালাগে বুলি ক'লে, যিহেতু অকণমান পিছল টাইপৰ আছিলে কাপোৰটো। দামটো চাই বাৰু ঠিকে আছে, 400 লৈছিলে এইযোৰত। দেখিলে চিলাবলৈ লৈছোঁ আৰু এইখন গোটেই বিচনাখন অৱস্থা নাইকিয়া হৈ আছে কাপোৰে। সেইফালে লাইনিং কটা আছে আৰু পেপাৰ যে কাটিছিলোঁ সেইখিনি তেনেকৈ আছে বিচনাতে। সকলোখিনি উলিয়াই লৈছোঁ আৰু এতিয়া চিলাই লওঁ, আপোনালোকে চাই থাকিব ব্লগটো। আৰু এযোৰ পতি লগালোঁ চাদৰখনত। মায়ে দহিটো মায়ে বটে, মোৰ যিহেতু সময় নহয় সেইকাৰণে আগ চিলালোঁ, পতি লগালোঁ। এইখন কমপ্লিট হৈ গ'ল। মেখেলাও চিলালোঁ, ব্লাউজটো হৈ গ'ল এইযোৰৰ। আৰু দুযোৰ দিলোঁ বাৰু, আৰু আছে চিলাবৰ কাৰণে। আৰু গাটো এইকেইদিন ভাল নহয়। আৰু এইফালে সন্ধিয়া ওলাইছোঁ কাপোৰ চিলাই হোৱাৰ পিছত। ওচৰতে খুৰী এজনীৰ ঘৰৰ সকাম আছিলে, আৰু মোৰ কাপোৰ চিলাই থাকোঁতে আজি হাতত বেজিটো অকণমান লাগি গ'ল। আৰু এয়া খুৰীহঁতৰ ঘৰ পালোহি। পনীৰ কাটি আছোঁ। মই তেনেকৈ বনোৱা মেলা কৰা নাই, পুৰি ভাজি দিছিলোঁ। চব্জিখিনি ওচৰৰ জেঠাই এজনীয়ে বনালে বাৰু। এইফালে মা আৰু খুৰা বহি আছে। মই পনীৰখিনি প্ৰথমতে কাটি লৈছোঁ। 6টামান বজাত আমি গৈছিলোঁ। আৰু এইফালে আটা লাডু কৰি থকা হৈছে। এইফালে কাবেলি বুট বইল কৰি আছে, পনীৰ ফ্ৰাই কৰি থৈছে। বইল কৰি হৈ গ'ল এভাগ, আৰু এভাগ বইল কৰি আছে। মোৰ ফেভাৰেট বস্তু আম। লোভৰ পানী পৰি যাব, ইমানেই ভাল পাওঁ জেলি কাৰণে এয়া। আৰু এইফালে পুৰিখিনি ভাজি থকা হৈছে, এইফালে চব্জি কাষতে পাতি থৈছে। কাবেলি বুট, মটৰ আৰু পনীৰ তেনেকৈ বনাইছিলে, আৰু এইফালে পুৰি এনেকৈ বনাই থকা হৈছে। মই পুৰিখিনি ভাজি দিছোঁ আৰু আমৰ জেলি তেনেকৈ আছিলে, খাবলৈ ভাল হৈছিলে বাৰু। মই তেনেকৈ পুৰি আৰু ৰুটি খাই ভাল নাপাওঁ যে। আৰু এইফালে আটাৰখিনি লাডু কৰি থকা হৈছে। এয়া ৰুটি বনাই আছে। পিয়াত উঠি ৰুটি বেলিবলগীয়া হৈছে মানে দেই, ইমানেই চাপৰ। তথাপিতো মই মানে হেৰি হোৱা নাই, মিলা নাই। এয়া শুকানকৈ বনাইছে, আৰু এয়া লুচি। এয়া ৰুটি বেলি থৈছে এইফালে, এয়া বেলিবলৈ আছে। এয়া আমৰ জেলি। মই পিছ চাইডে থকা মানুহে দেই, মই বনোৱা মানুহ নহয়, মই ৰখীয়া। হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু এতিয়া ৰাতিপুৱা হ'ল। কালি আৰু ভিডিঅ' কৰা নহ'লে তেনেকৈ। আৰু এতিয়া মই শুই উঠিছোঁহে, 10টা বাজু হৈছে আৰু 10 মিনিটমান আছে। অকণমান দেৰি হৈ গ'ল খোৱা। আৰু মই তেনেকৈ কাম নাথাকিলে তেনেকৈ উঠোঁ বাৰু, 9:30, 9টা, 10টা তেনেকৈ উঠোঁ। আৰু এতিয়া ৰাতিপুৱা শুই উঠি মুখখন ধুই ল'লোঁ। আৰু ৰাতিপুৱা হৈ থকা নাই বাৰু, সময় হ'ল। আৰু এতিয়া চাহ একাপ ধুনীয়াকৈ খাই লওঁগৈ। তাৰপিছত আজিও কাপোৰ চিলাব লাগিব যিহেতু। আৰু কালি মোৰ নখত মানে বেজিটো অকণমান লাগি গ'ল। গোটেইটো সোমাই নগ'লে বাৰু, কিন্তু আধা লাগি গ'ল। সেইকাৰণে কালি বেছিকৈ চিলাবলৈ নহ'লে, কিন্তু আজি আপোনালোকক দেখাম। আজি ব্লাউজ কাটিব লাগিব। চাদৰ চিলাই হ'ল, মেখেলা হ'ল, দুযোৰ চিলালোঁ। আৰু আজি কি কৰোঁ দেখাই থাকিম ব্লগটো। ৰাতিপুৱাই ষ্টাৰ্ট কৰি লৈছোঁ, চাই থাকিব। আৰু ভাইটি নাই, দেলহি গ'ল, সি কাইলৈ আহিব। কাইলৈ সেইটো এক্সট্ৰাকৈ ব্লগ বনাম, আপোনালোকে চাই থাকিব। আৰু ব্লগবিলাকত মৰম দিব বুলি আশা কৰিছোঁ। আৰু কাপোৰ চিলাইছিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ আৰু নহ'লে, তেনেকৈ পাহৰিও থকা হয়। আৰু নখত যিহেতু দুখ পাইছিলোঁ সেইকাৰণে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু কোনোবাই যদি নতুনকৈ চেনেলটোলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব।